Hey everyone, বহুত দিনৰ মূৰত পুনৰ এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। আশা কৰোঁ ভিডিঅ'টো আদৰি ল'ব। জনাব, মই নিজৰ গাৰ্লফ্ৰেণ্ডজনীতকৈও বহুত বেছি মৰম কৰিব ধৰিলোঁ তাইক। মোৰ জিএফ আছে, তাইক মই মাজে মাজে ৰুমত লৈ গৈ শ্বেয়াৰ কৰোঁ। কিন্তু এইটো এটা বেলেগ অধ্যায়। জনাবৰ ফুটাটো লাহে লাহে অলপ বহল হৈ পৰিল নহয় মোৰ কাৰণে। এতিয়া মোৰ বৰ ভাল লাগে। মই এইবাৰ জিএফৰ নুনু মইনাৰ পৰা হাতটো অঁতৰাই কেনেকৈ জনাবক মোৰ ৰুমৰ বেৰৰ কাষলৈ লৈ গৈ দিলোঁ সেইটো আপোনালোকক জনাম হা। তাইক মই মোৰ ৰুমৰ বেৰত আউজাই লৈ হাতকেইটা ওপৰলৈ কৰি মই তাইৰ হাতৰ আঙুলিৰ ফাঁকত মোৰ আঙুলি ভৰাই দিলোঁ আৰু তাইৰ ওঁঠ দুটা চুপি চুপি কৰিবলৈ ধৰিলোঁ আৰু জিভাই জিভাই আমাৰ যুদ্ধ আৰম্ভ কৰি ধৰিলোঁ। বৰ ভাল লাগিল আমাক। মই মানে তাইক চুবাই চেলেকি বলিয়াস কৰি দিছোঁ, নিজেও বলিয়াস হৈ পৰিলোঁ। তাতে তাই 25 বছৰীয়া এগৰাকী বোৱাৰী, মোতকৈ বহুত গুণে ডাঙৰ। বোৱাৰীক দিবলৈ, বোৱাৰীৰ লগত কৰিবলৈ মোৰ বহুত দিনৰ পৰাই হেঁপাহ আছিল। আজিতো নিজেই মোৰ কাষলৈ আহিল মোৰ মৰম জনাব। মই তাইৰ বুকুৰ কমলাকেইটা টিপিলোঁ আৰু চুপিলোঁ আৰু তাইৰ হাত এটা মোৰ মালডালত লগাই জোৰ জোৰকৈ সেইডাল টিপিবলৈও দিলোঁ। নাই, তাই আকৌ মোৰ ডালক টিপাৰ সলনি তাত থকা গুটিকেইটাহে টিপিব ধৰিছে। মই কওঁ তাত নিটিপিব, বিষাই। নামানে তাই। ধেই, মই মানে বলিয়া হৈ পৰিছোঁ আৰু তাইৰ বুকুত কামুৰি দিছোঁ। ভাবিছিলোঁ বুকুৰ সেইকেইটাৰ পৰা ৰস ওলাব। নাই, নোলাইছোঁ। তথাপিও চুপিয়ে থাকিলোঁ। লাহে লাহে মই আঁঠুকাঢ়ি বহি দিলোঁ আৰু তাইৰ নুনু মইনাৰ ফুটাটোত আঙুলিও মাৰিলোঁ। মই তাইৰ নুনু মইনাক মুখ দিব বিচাৰিলোঁ আৰু মুখখন তাত লগাই চিলিকিও থাকিলোঁ। তাই বৰ ভাল পাইছে। মোৰ মূৰটো জোৰেৰে তাইৰ নুনু মইনাখনত হেঁচি ধৰিছে তাই আৰু মুখেৰে যে শব্দ কৰিছে, ময়ো চেলেকিয়ে আছোঁ। এটা সময়ত পাতল পাতল পানী মোৰ মুখত এৰি দিলে তাই, একেবাৰে নিমখীয়া। মই কিন্তু ঘিণ কৰা নাই, চেলেকিয়ে আছোঁ। মোৰ যে কি হৈছে মই ভাবিব পৰা নাই। তাই মোক কৈছে, তোমাৰ মুখৰ ভিতৰতে মই চুচু কৰিব পৰা হ'লে। তেতিয়া মই ক'লোঁ, ইমানগাল মই খাব নোৱাৰিম নহয় জান। অলপমান মোৰ মুখত কৰি বাকীখিনি যোৱা, বাথৰুমতে কৰি আহা। তাই যে সঁচাকৈ তেনেদৰেই কৰিলে জানেনে। তাই বাথৰুমৰ পৰা অহাৰ পাছতে মই তাইক বিচনাত শুৱাই দিলোঁ আৰু ওপৰত শুই গোটেই গাটো মূৰৰ পৰা ভৰিলৈকে চেলেকিবলৈ মই আৰম্ভ কৰিলোঁ। তাই বৰ ভাল পালে। তাইৰ পেটত মই লাগি গ'লোঁ চেলেকিবলৈ। এইবাৰ তাইক ভৰি দুখন মেলি দি মই তাত মোৰ ভাগৰ অস্ত্ৰডাল ভৰাবলৈ চেষ্টা কৰিলোঁ নহয় আৰু তাত সোমায়ো গৈছে। মই যে জনাবৰ নুনু মইনাক মোৰ সেইডাল অগা-পিছা কৰিবলৈ ধৰিলোঁ। তাই মাজে মাজে চিঞৰি দিয়ে। মোৰ কিন্তু বৰ ভাল লাগে। তাই আকৌ মাজে মাজে মোৰ বেঙেনাডাল চুইও থাকে। বৰ আমোদজনক দেই। এনেকৈয়ে 5 মিনিটমান দিয়ে থাকিলোঁ তাইক। এইবাৰ তাইক ক'লোঁ, মোৰ হৈ গৈছে, ওলাব এতিয়া, আপুনি মুখখন পাতক। তাই ক'লে নহয়, হে বাদ দিয়া, তাতে পেলাই দিয়া। মই ক'লোঁ, নুনু মইনা, কিবা হ'লে ফচিম নহয়, তাতকৈ আপুনি মুখখনেই দিয়ক। তেতিয়া মুখখন তাই পাতি দিলে। মই পানীখিনি তাইৰ মুখতে লাহেকৈ পেলাই দিলোঁ আৰু তাইও সেইখিনি চব খাই দিলে। মোৰ কিন্তু তামাম ফূৰ্তি। মই আকৌ ধুনীয়াকৈ তাইক কবা মাৰি ধৰিলোঁ নহয়। এইবাৰ তাইক মই বিচনাত কুত্তা বনাই বহিব দিলোঁ। এইবাৰ মোৰ কাম তাইক পিছফালৰ ফুটাটোৰ লগত। তাইক সুধিলোঁ, আপুনি আপোনাৰ পটি কৰা ফুটাটো ভালকৈ চাফা কৰেনে? তাই ক'লে, এইবোৰৰ ক্ষেত্ৰত মই বহুত চাফা, গতিকে ইয়াত একো টেনশ্যন নাই। মই তাইৰ পিছফালে বহি ফুটাটো ভালকৈ চালোঁ। চাফা আছে বহুত, মুখখন দিব পাৰি। মই লাহেকৈ তাইৰ মস্ত মস্ত বেকৰ দুটাত থাপৰ মাৰিলোঁ কেইবাবাৰো। তাই দুখ পাইছে, কিন্তু একো কোৱা নাই, কাৰণ তাই গম পাইছে যে আচল সুখটো এতিয়াহে পাব তাই। মই তাইক তাইৰ মস্ত দুটা চেলেকিবলৈ ধৰিলোঁ আৰু হাত দুটা বোলাবলৈ ধৰিলোঁ। মাজে মাজে এটা দুটা থাপৰো মাৰিলোঁ। তাই বৰ ভাল পাইছে। মই এইবাৰ তাইৰ ফুটাটোৰ ওচৰলৈ লাহেকৈ
মুখখন নিলোঁ নহয়, সঁচাকৈ এটা গোন্ধ ওলাইছে। তাইৰ ফুটাটোত জিভা মই লাহেকৈ লগাই দিলোঁ। প্ৰথমে মোৰ উকালি আহিছিল যদিও পিছত ধুনীয়াকৈ ফুটাটোত চেলেকিবলৈ পাৰিলোঁ। প্ৰায় 7-8 অৰ্থাৎ 10 মিনিটমান মই ফুটাটো চেলেকিলোঁ। এটা মজা সোৱাদ। এইবাৰ মই বিচনাত শুই দিলোঁ আৰু তাইক মোৰ মুখত বহি তাইৰ ফুটাটোত মোৰ মুখত হেঁচি ধৰিলোঁ। মোৰ উশাহ লোৱাত কষ্ট হ'ল, তথাপি মই লাহে লাহে চেলেকিয়েই থাকিলোঁ। এইবাৰ আকৌ তাইক বহুৱাই তাইৰ তাত মোৰ মালডাল লাহেকৈ ভৰাই দিলোঁ। তাই চিঞৰি উঠিল। মই ক'লোঁ, আপোনাৰ জনে এই সুখটো দিয়া নাই নেকি? তাই ক'লে, সেইডাল ঘৃণ কৰে বোলে। ময়ো ক'লোঁ, তেনেহ'লে কওকচোন মই কেনেকুৱা দিছোঁ আজি? তাই কৈছে, বৰ ভাল লাগিছে। মই আকৌ তামাম মাৰিলোঁ তাক। এসময়ত ফুটাটোৱে ফুলি উঠিল। মই তেতিয়া মোৰডাল উলিয়াই আনিলোঁ। তাই কিন্তু বেঙেনাডাল উলিয়াবলৈ নিদিয়ে নহয়, আকৌ সেইডাল হেঁচি ধৰিলে। মই এইবাৰ জোৰে জোৰে ভালদৰে দিলোঁ। বেঙেনাডাল কেৱল তাইৰ ফুটাত ভৰাইহে ৰাখি দিলোঁ অৱশেষত। এইবাৰ তাই শুকাই কান্দিছে আৰু সোঁহাতখনেৰে মোৰ সেইডালৰ বাহিৰত ওলাই থকা অংশটো চুইও আছে। মই তাইক সুধিছোঁ, কিয় কান্দিছে বুলি, আৰু লগালগ ওলোটাকৈ তাইক সাৱটিও ধৰিলোঁ। তাই ক'লে, বৰ কষ্ট পাইছোঁ কলিজা, কিন্তু তুমি তোমাৰডাল মোক তাৰ পৰা ওলাই নিদিবা প্লিজ। মোৰ জীৱনত আজিৰ এই অভিজ্ঞতাটো চিৰস্মৰণীয় হৈ ৰ'ব। তোমাৰডাল সঁচাকৈয়ে বৰ কোমল। মই এইবাৰ তাইক ফুটাৰ পৰা বেঙেনাডাল এৰুৱাই আনিলোঁ আৰু তাইক ওপৰমুৱাকৈ শুৱাইও দিলোঁ। তাই ওপৰলৈ মূৰ কৰি শুব পৰা নাই। ফুটাটোৰ হেনো বহুত বেছি বিষ হৈছে, তথাপিও শুলে আৰু। মই এইবাৰ তাইক গাৰ ওপৰত উঠি তাইক মৰমেৰে উপচাই পেলালোঁ আৰু তাইৰ চকুৰ পানীখিনিও চেলেকি চেলেকি খাই দিলোঁ। তাই মোক জোৰেৰে ধৰিলে নহয় সাৱটি। ময়ো সৰু পোৱালীৰ দৰে মোৰ মুখখন তাইৰ ওলমি যোৱা বুকুখনৰ মাজতে গুজি দিলোঁ। ইফালে তাই যিহে জোৰকৈ মোক ধৰিছে, তাইৰ ধৰণত মোৰ শিৰালো কোমলি গৈ সৰু মাইনাটো হৈ পৰিল আৰু তাইৰ নুনু মইনাখনৰ নোমখিনিৰ মাজতে লেও হেও হৈয়ে পৰিলে। এনেকৈ তাইক সাৱটি ধৰি মই শুই পৰিলোঁ। মই তাইৰ হাতৰ বান্ধোনটো ঢিলা কৰি তাইক মোৰ সৈতে একেলগে গা ধুবলৈ লগ ধৰিলোঁ। তাই মোৰ লগত বাথৰুমত গা ধুবলৈ সোমাল। বাথৰুমত গৈ বাথটাবৰ ছুইচটো অন কৰি দি সেইটো পানীৰে ভৰ্তি হোৱালৈ আমি আৰম্ভ কৰিয়েই দিলোঁ গা ধুবলৈ। তাইৰ লগত অপেন হৈয়ে সাৱটি কৰি আমি দুয়োৱে গা ধুলোঁ। তাই লগালগ আঁঠু কাঢ়ি বহি মোৰডাল আকৌ হাতেৰে টানি টানি চুপিলে। ময়ো তাইৰ চুলিত ধৰি জোৰকৈ তাইৰ মুখখন মোৰ তাত হেঁচি ধৰিলোঁ। তামাম সুখ মানেও। মোৰ গাৰ ওপৰত তাই এবাৰ শুই ল'লে। বাথটাবত দুয়ো সোমাই পৰিলোঁ। ময়ো তাইৰ বুকুৰকেইটা টিপি টিপিয়েই গা ধুলোঁ। তাইক ক'লোঁ, মোৰ ফ্ৰেণ্ড এজন আছে নহয়, যদি আমি গ্ৰুপত কৰোঁ আপুনি কেনেকুৱা পাব? তাই ক'লে, গ্ৰুপত কেনেকৈ কৰিবা? মই ক'লোঁ, পাৰিম, আপুনি কেৱল অ'কে কওকচোন। তাই একো নোকোৱাত মই পুনৰ ক'লোঁ, মোৰ ফ্ৰেণ্ড অনিলাকো তাৰ লগত কৰিম ভাবিছোঁ। তাই লগালগ অ'কে বুলি ক'লে। তাৰ পাছত মই ক'লোঁ, আজিৰ দৰে কোনো নাথাকিলে সুবিধা মেলাই আমি কৰিম হা, আৰু আমি যদি কৰোঁ নিশ্চয় আপোনালোকলৈ ষ্টৰিটো আগবঢ়াম। ৰাইজ, ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ বাবেহে বনোৱা হৈছে। কোনেও যাতে নিজৰ গাত পাতি নলয়। দিছ ভিডিঅ' ইজ অনলি ফৰ এণ্টাৰটেইনমেণ্ট। হেল্ল' এভৰিৱান, আপোনালোকে শুনি আছিলে আছামিজ ষ্টৰী। এই চেনেলত আগবঢ়োৱা প্ৰতিটো ষ্টৰী হৈছে কাল্পনিক। কেৱল মাত্ৰ আপোনালোকৰ মনোৰঞ্জনৰ বাবেহে এনেধৰণৰ ষ্টৰী আগবঢ়োৱা হয়। যদিহে ষ্টৰীটো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজত চালে পেজখন ফ'ল', আৰু যদিহে আপুনি ইউটিউব চেনেলত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ আহোঁ তেন্তে পুনৰবাৰ লগ পোৱাৰ প্ৰমিছ কৰিম।